নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ চেনেল মেৰি ষ্টাইললৈ স্বাগতম জনালোঁ। আজি মই আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত, আৰু এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আজি মই মাৰ সৈতে কিদৰে লস্কৰা বনালোঁ নাৰিকলৰ। আৰু আপোনালোকে যদি নতুনকৈ চাইছে মোৰ এই চেনেলটো তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰি দিব যদি ভিডিঅ'টো সঁচাই ভাল পাই চাই, আৰু ছাপোৰ্ট কৰিব। আৰু যিহেতু বিহু বতৰ আৰু বিহুত ধুনীয়া ধুনীয়া ফুল ফুলে, কপৌ ফুল, তগৰ ফুল, ধুনীয়া ধুনীয়া ফুল ফুলে নহয়নে? তো তাৰ আগত এই ভিডিঅ'টোৰ আগত মই আপোনালোকক ঘৰত ফুলি থকা কপৌ ফুল দেখাব বিচাৰিছোঁ, আৰু শালিকা ফুল ফুলি আছে। তো তেনেহ'লে আমি তাৰ আগত কপৌ ফুলকে চাই লওঁ, আৰু আপুনি মোক সেনেকৈ ছাপোৰ্ট কৰি থাকিব যিদৰে কৰি আছে। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, তেনেহ'লে ব'লক। বিহু বুলি ক'লে আমাৰ ধুনীয়া ধুনীয়া ফুল, কেতেকী ফুল, কপৌ ফুল, এই ফুলবোৰলৈ মনত নপৰেনে বাৰু? নাচনী খোপাত যে ইমান ধুনীয়াকৈ গুজি লৈ বিহু নাচিবলৈ মঞ্চলৈ ওলাই যায়। এয়া আপোনাক আমাৰ ঘৰত ফুলি থকা কপৌ ফুল দুজোপা দেখুৱাই লৈছোঁ। দেখিছে ইমান ধুনীয়াকৈ ফুলি আছে। এয়া আপোনালোকক আমাৰ ঘৰত লাগি থকা আৰু দুজোপা অৰ্কিড ফুল দেখুৱাম, ব'লকচোন। এয়া দেখিছে অৰ্কিড ফুল। এনেকৈ আমাৰ ঘৰত দুজোপা অৰ্কিড ফুল লাগি আছে বৰ্তমান, ফুলি আছে। দুজোপা তামোল গছত দুজোপা অৰ্কিড ফুল ধুনীয়াকৈ ফুলি আছে। এইজোপা এজোপা আৰু এজোপা আছে দেখাইছোঁ। এইজোপা অলপমান, এইবোৰ দেখিছে অলপ মৰহি গৈছে, যিহেতু দিন হৈছে ফুলা, তো গতিকে এইদৰে অলপমান মৰহি গৈছে কিছুমান। কিন্তু এই ফুলবোৰক দেখিলে মনটো ইমান ভাল লাগে, মন যেন মুহি লৈ যায় তেনেকুৱা লাগি যায়। আৰু বিহু বুলি ক'লে এনেও আমাৰ অসমবাসী ৰাইজ মন একেবাৰে উৎফুল্লিত হৈ আহে বিহু বুলি ক'লে। কিন্তু এইবাৰ যিহেতু কৰোণা ভাইৰাছৰ এই মহামাৰী, কৰোণা ভাইৰাছৰ কাৰণে আমি সকলো লকডাউন হৈ ঘৰত সোমাই থাকিবলগীয়া হৈছে। আৰু এইবাৰ বিহু উৎসৱো আমি সেইদৰে যিদৰে প্ৰতি বছৰে পালন কৰিছোঁ সেইদৰে এইবাৰ পালন কৰিব নোৱাৰিম। কিন্তু একো নাই, আমি অহা বছৰলৈও ধুনীয়াকৈ বিহু উৎসৱ পালন কৰিম। ইমান ধুনীয়াকৈ বতাহ দি আছে, আৰু এই অৰ্কিড ফুল দুজোপা ইমান ধুনীয়াকৈ হালি আছে, উলাহত হালে থকা যেন দেখিবই ভাল লাগে নহয়নে বাৰু? এয়া মা আৰু দেউতা ভাত খাই আছে, আৰু এয়া আমাৰ দিনৰ লাঞ্চ আজি। এয়া আছে বেঙেনা পিটিকা, আৰু এয়া কচু পিটিকা, চালাড, দালি, আৰু এয়া কুন্দুলি ভাজি আছে। এতিয়া দেউতা ভাত খাই লৈছে, তাৰপিছত আমি এতিয়া লাঞ্চ কৰি ল'ম। তাৰপৰা লাঞ্চ কৰাৰ পাছত আমি আপোনালোকক দেখুৱাম আমি আজি কি বনাম, বিহুৰ কাৰণে কি ৰেচিপি আজি আমি ট্ৰাই কৰিম, বনাম, আপোনালোকক সেইবোৰ দেখাম। এতিয়া আমি ভাত খাই লওঁ, তাৰপিছত আমি আকৌ আপোনালোকক দেখাই থাকিম। গতিকে এতিয়া আমাৰ সকলোৱে লাঞ্চ কৰি হৈ গ'ল, আৰু এতিয়া লাঞ্চ কৰাৰ পাছত আমি এতিয়া বনাবলৈ ষ্টাৰ্ট দিম। তেনেহ'লে আহকচোন কেনেকৈনো বনাওঁ সেইটোৱে চাওঁ। এয়া দেখিছে নাৰিকল ৰুকি থোৱা আছে। মায়ে ধুনীয়াকৈ নাৰিকল এটা লৈ এনেকৈ ৰুকি থৈ দিছে গামলাটোত। আৰু ইয়াৰ লগত আমাৰ আছে ফুল বাতিতকৈ অলপ কম, মানে এনেকৈ চেনি লৈ থৈছোঁ আমি, এনেকৈ ধুনীয়াকৈ ছাইড কৰি থৈ দিছোঁ। আৰু এইখন ৰুকনি, মায়ে এইখন ৰুকনি ইউজ কৰি বেছিকৈ ভাল পায়। মিৰ্চিও আছে আৰু বেলেগ ৰুকনিও আছে, কিন্তু মায়ে এইখন ৰুকনি আগৰ পৰা যিহেতু ইউজ কৰি থকা, তো এইখনেই ভাল পায় ইউজ কৰি। এতিয়া আমি লস্কৰা বনাম, তেনেহ'লে আহকচোন কেনেকৈ বনাওঁ দেখুৱাওঁ আপোনাকো। তো কেৰাহীখন পাতি দিলোঁ আমি একেবাৰে ল' ফ্লেমত। এনেদৰে মই লৰাই
আছোঁ এতিয়া বৰ্তমান একেবাৰে ল' ফ্লেমত মই গেছটো ল' ফ্লেমত থৈ এনেদৰে ভাজি লৈছোঁ। গাইড কৰিবলৈ সদায় মা মোৰ কাষতে থাকে, তেওঁ সদায় এনেকৈ হেল্প কৰে, ভাল লাগে। মই এনেকৈ মাৰ লগতে মিলি জুলি সদায় বনাই থাকোঁ আৰু এনেদৰে খুব লৰা মোকৰা মই ইলাইচি এড কৰিলোঁ গোন্ধটোৰ কাৰণে, বহুত ভাল লাগে গোন্ধটো। চ' মই ইয়াত এড কৰি পিনি এতিয়া ধুনীয়াকৈ লৰাই আহিছোঁ আৰু অলপ পাছত মোৰ এইখিনি ৰেডি হৈ যাব। চাইডবোৰ বগা হৈছেগৈ নহয়, লাহেকৈ হ'ব এতিয়া। তুমি অকণমান হাতেৰে চুই হেৰি কৰি চাবা। আৰু বৰ্তমান মই পাত কাটি আনিলোঁ বাৰীৰ পৰা। মায়ে তেতিয়ালৈকে মোৰ হেৰিয়ত লৰাই আছিলে। তাৰপৰা এতিয়া মই ধুনীয়াকৈ এইখন কাঁহীখন সজাই লৈছোঁ আৰু ইয়াৰ পাছত মই ইয়াত লস্কৰা ধুনীয়াকৈ বনাই বনাই ইয়াত সজাম। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল, এতিয়া মই বনাম। মই ধুনীয়াকৈ এইখিনি লৰাই দিলে শেষৰখিনি। তো এতিয়া আমি গেছটো অফ কৰি লৈ গৈছোঁ বলক। অকণমান হাতখনে জোৰকৈ দিবিলা, তেতিয়াহে বস্তুটো গোল হ'ব। ইয়াত দেখিবলৈ পাইছে লস্কৰা আমাৰ ৰেডি হৈ গ'ল বনাই। এতিয়া আপুনি ক'বচোন কেনেকুৱা পালে মোৰ এই লস্কৰা ভিডিঅ'টো চাই। আৰু দেখিবলৈ পাইছে এটা বৰ শীতল ডাঙৰ ধুনীয়া হৈছে আৰু এটা অলপমান শ্বেপটো বেলেগ হৈছে। এইকেইটা মই বনোৱা হয় আৰু এইখিনি কিছুমান মায়ে বনাইছে ধুনীয়া ধুনীয়াকৈ। আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে বুলি, আৰু যদি সঁচাকৈ ভাল পাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আৰু এনেকৈ বনাই বনাই আপোনালোকক ভাল ভাল সদায় ভিডিঅ' এটা আনি থাকিম আপোনালোকৰ আগত। আৰু তেতিয়ালৈকে আপোনালোকে ঘৰতে থাকক, এইকেইদিন হেপ্পী থাকক। আৰু সীমিত বস্তু আজি আপোনালোকে ঘৰত জাল যোগাৰ কৰিছে বিহুৰ কাৰণে, ভালদৰে বনাই বনাই খাই থাকক। আৰু এইদৰে মোক সদায় আপুনি ছাপোৰ্ট কৰি থাকিব। তেনেহ'লে আজিলৈ বিদায়।